কৰিছা কে তুমি কৰিছা মামা কৰিছা বহুত গধুৰ কি গধুৰ কিবা তুমি উঠাবলৈ নোৱাৰিছা পৰি যাবা অকণমান ধীৰেকৈ আহা ভালে গ'লগৈ ইমান গধুৰ টোচকখন আৰু মেট্ৰেছ থাকিলেও কাম নাই তাকো টোচকখন পাৰিবই লাগিব কাৰণ মেট্ৰেছ আপোনাক কোনোবা জনাবচোন আপোনালোকে মেট্ৰেছবোৰ কেনেকৈ ৰ'দত দিব মোৰ যে এখন ৰসই কৰিব নোৱাৰো মেট্ৰেছখন সেইকাৰণে মই এখন টোচক টাবত বনাই লৈছোঁ এখন যেনে আকৌ ৰ'দত দিব পাৰোঁ কিন্তু মেট্ৰেছবোৰ ৰ'দত দিবই নোৱাৰি মোৰ মেট্ৰেছখন ৰ'দত দিবই নোৱাৰোঁ ইমান গধুৰ সেইকাৰণে মই টোচকখন বনাই লৈছোঁ এখন মাছ বজাৰ ৰ'দত দি থাকিলে ৰুমটো কোমল হৈ থাকে ব্লেক সেইখন বিছনাখন কোমল হৈ থাকে আৰু আপোনালোকৰ যাৰ ঘৰত মানে সৰু ল'ৰা ছোৱালী আছে মেইনলি উৎপত্তি অকণমান সিহঁতৰ কাৰণে আপোনালোকে এনেকুৱা বেডশ্বীট পাৰিব পাৰে এইটো চাওকচোন টুপি নিচিনা এইটো বেডশ্বীট পাৰিলে মানে মই মানে মেইনলি টোচকবোৰ মানে বিচনাখন যদি বেডশ্বীটখন ফুচফুচ খাই কিবা খুব বেয়া পাওঁ সেইটো কাৰণে মই মেইনলি এইখন বেছি ইউজ কৰোঁ আমাৰ টুইংকল এনেও উৎপত্তিয়া জঁপিয়াই থাকে বিচনাত সেইটো কাৰণে মানে বিচনাখন বেয়া হ'লে বৰ বেয়া পাওঁ মই সেইটো কাৰণে এনেকুৱা বেছি ইউজ কৰোঁ আপোনালোকে এনেকুৱা বেছি ইউজ কৰিব পাৰে একদম ফিট হৈ থাকে মানে বিচনাখন এখন চাব দেই ওপৰত দেখাবা লগা পাৰিবলৈও বহুত ইজি একদম কুচমুচ খাই নাথাকে মানে ধুনীয়াকৈ আপোনালোকে চাৰিও কোণটো এনেকৈ চিলাই থোৱা থাকে চাৰিও পিনে চাৰিটা কোণত ভৰাই দি পেলাই অকণমান টানি টানি চাৰিও পিনে খুচি দিলে একদম মানে যিমানকৈ ল'ৰা ছোৱালী জঁপিয়াই থাকিলেও একো নহয় মানে ধুনীয়াকৈ বেডশ্বীটখন একদম বিচনাখন ফিট হৈ থাকে আৰু বিচনাখন ফিট হৈ থাকে দেখিও ভাল লাগে আৰু লগতে শুইও ভাল লাগে মই যে একদম খচখিচ মানে বিচনাখন যদি খেলি মেলি হৈ থাকে বা বেডশ্বীটখন যদি মানে খেলি মেলি হৈ থাকে মই খুব বেয়া পাওঁ সেইটো কাৰণে একদম ফিটিং কৰি এনেকৈ পাৰি থ'ব পাৰি আৰু আপুনি সদায় বেডশ্বীট উঠাই কোবাবও নালাগে আপুনি কিবা টাৱেল এখন বা কিবা এখন লৈ পেলাই এনেকৈ ওপৰেদি কোবাই দিয়ক তো এনেকৈ 3-4 দিনটো ইজিলি চলি যায় তাৰপিছত বেডশ্বীটখন ধুলে আকৌ বেলেগ এখন বেডশ্বীট লগাই দিলেই হয় সেইটো কাৰণে মই মেইনলি এনেকুৱা বেডশ্বীটবোৰ ইউজ কৰোঁ কাৰণ তেতিয়া মই টুইংকলে মানে এনি টাইম টুইংকলে জঁপিয়াই থাকে বিচনাত আৰু মই কিমান হ'লে বেডশ্বীট চেঞ্জ কৰিম বা বেডশ্বীটখন যদি এফালৰ পৰা পাৰি যোৱাৰ পিছত আকৌ উঠি যায় আকৌ মানে লাগি থাকিবলগীয়া হয় মোৰ বৰ সেনেকৈ জঁপিয়াই থাকিব পাৰিব যেনেকৈ আমাৰ টুইংকলে জঁপিয়াই থাকে মই মানে বিচনাখন যদি খেলি মেলি হৈ যায় একদম বেয়া হৈ যায় মই বহুত